স্বাগতম মই দীক্ষিত শৰ্মা আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ দিব ওলাইছো EWS যি ব্যৱস্থা আছে হেয়া ব্যৱস্থা বাহাল থাকিব উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় উচ্চতম ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে যে যি 10% সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে ইকনমিক্যালি উইকাৰ সেকশনৰ যি সংৰক্ষণৰ ব্যৱস্থা আছে হেয়া বাহাল থাকিব এই মুহূৰ্তৰ বিগ ব্ৰেকিং নিউজ আমি আপোনালোকলৈ আগবঢ়াইছো বাহাল থাকিব EWS উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় চাকৰি আৰু শিক্ষাত সংৰক্ষণক লৈ এই ৰায় প্ৰদান কৰিছে এই ঐতিহাসিক ৰায় দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ EWS সংৰক্ষণ নীতি চাকৰি আৰু শিক্ষাত বাহাল থাকিব এই ৰায় প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় কেন্দ্ৰৰ সিদ্ধান্ত বাহাল ৰাখিলে উচ্চতম ন্যায়ালয় আৰ্থিকভাৱে পিছপৰা লোকসকলৰ বাবে 10% সংৰক্ষণৰ ব্যৱস্থা আছে আৰু সাধাৰণ শ্ৰেণী অৰ্থাৎ জেনেৰেল কেটেগৰীত এই কথা এই নিয়ম জেনেৰেল কেটেগৰীৰ বাবে অৰ্থাৎ সাধাৰণ শ্ৰেণীৰ লোকসকলৰ বাবে আৰু এই গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো চাকৰি আৰু শিক্ষাত 10% সংৰক্ষণৰ ব্যৱস্থা সাধাৰণ শ্ৰেণীৰ জেনেৰেল কেটেগৰীৰ লোকৰ বাবে ৰাখা হৈছিল আৰু সেই ব্যৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত দিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয় এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো বাহাল থাকিব EWS নীতি ইকনমিক্যালি উইকাৰ সেকশন তেওঁলোকৰ বাবে এই ব্যৱস্থা আছিল চাকৰি চৰকাৰী চাকৰি আৰু শিক্ষাত এই ব্যৱস্থা বাহাল ৰাখাৰ সিদ্ধান্ত দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ আৰু EWS নীতি বাহাল থাকিব 10% সংৰক্ষণ চাকৰি আৰু শিক্ষাত সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে থাকিব আৰু সৰ্বোচ্চ ন্যায়ালয়ৰ এই ঐতিহাসিক ৰায় এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰ আমি আপোনালোকক জনাই আছো উচ্চতম ন্যায়ালয়ৰ ঐতিহাসিক ৰায় কেন্দ্ৰৰ সিদ্ধান্তক বাহাল ৰাখিলে আৰু EWS নীতি বাহাল থাকিব এই মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ কেন্দ্ৰৰ এই গুৰুত্বপূৰ্ণ ৰায় এই ঐতিহাসিক ৰায় প্ৰদান কৰিছে সাধাৰণ শ্ৰেণীৰ বাবে যি 10% EWSৰ অধীনত সংৰক্ষণৰ ব্যৱস্থা আছিল সেই ব্যৱস্থাক বাহাল ৰাখিব এটা ডাঙৰ খবৰ এই মুহূৰ্তত আমি আপোনালোকক দি আছো দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে গুৰুত্বপূৰ্ণ ৰায় দিছে যে দেশত সাধাৰণ শ্ৰেণীৰ লোকৰ বাবে ইকনমিক্যাল উইকাৰ সেকশনৰ বাবে যি 10% সংৰক্ষণৰ ব্যৱস্থা আছিল চৰকাৰী চাকৰি আৰু শিক্ষা ব্যৱস্থা সেই নীতি বাহাল থাকিব